हेलो फ्रेंड्स वेलकाम टू आवर यूट्यूब चैनल আমি ইতিমধ্যে হাইস্কুল টেটত কাৰণে বিভিন্ন বিষয়সমূহৰ ওপৰত কিছু পৰিমাণে আলোচনা কৰিছো আপোনালোকে ভিডিঅ'বিলাকত যথেষ্ট পৰিমাণে সঁহাৰি দিছে আশা কৰিছো আমাৰ এই ভিডিঅ'টো আপোনালোকে চাই ভাল পাব আপোনালোকে লাইক শেয়াৰ কমেন্ট আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বন্ধুসকল আজি মই আপোনালোকৰ আগত কিছুমান চাইল্ড ডেভেলপমেন্ট এণ্ড পেডাগজি যেটো সেকশন আছে 75 মাৰ্কছৰ পেপাৰ 2 যিখিনি আছে সেইখিনিৰ ওপৰত আলোচনা কৰিবলৈ চেষ্টা কৰিম আপোনালোকে ধৈৰ্য সহকাৰে ভিডিঅ'টো চাব আৰু আপোনালোকে লাইক আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব বন্ধুসকল আহক দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰি দিছো আজি প্ৰথমটো কোশ্চেন আছে ইয়াত প্ৰথমটো কোশ্চেন এই কোশ্চেনখিনি অৱশ্য যেটো অসম টেট আছিল অসম টেট 2019 যেটো হৈ গল যেটো ৰিজাল্ট অলৰেডি পাস মানে আউট হৈছে এই টেটৰ এটা কোচিং সেন্টাৰৰ মক টেষ্টৰ কোশ্চেন আছিল কোচিং সেন্টাৰটো আছিল এডুকেয়াৰ কোচিং সেন্টাৰ যেটো দলগমা আছিল যেটো কোচিং সেন্টাৰ মই নিজে চলাইছিলো ইয়াৰ পৰা আপোনালোকৰ আশীৰ্বাদত 31 জনৰ ভিতৰত 28 জনৰ ভিতৰত 17 জনে অলৰেডি অসম টেটটো ক্লিয়াৰ কৰিলে এই কোশ্চেনখিনি আপোনালোকলৈ আগবঢ়াবৰ ইম্পৰ্টেন্ট থকা বুলি ভাবি মই আপোনালোকৰ লগত শেয়াৰ কৰিছো আপোনালোকে ভিডিঅ'টো চাব বুলি মই আশা কৰিছো আহক বন্ধুসকল দেৰি নকৰি আৰম্ভ কৰি দিছো যেনেকৈ স্কিনাৰৰ সম্পৰ্ক আছিল এক ইন্দুৰৰ লগত থনৰাইক আছিল মেকুৰীৰ লগত সম্পৰ্কিত আছিল ঠিক একেদৰে কোহলাৰৰ সম্পৰ্ক কাৰ লগত আছিল অপচন নম্বৰ এ আছে কুকুৰৰ লগত অপচন নম্বৰ বি কুকুৰা অপচন সি বান্দৰ আৰু অপচন ডি চিম্পাঞ্জি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি চিম্পাঞ্জিৰ লগত কাৰ সম্পৰ্ক আছিল কোহলাৰৰ সম্পৰ্ক আছিল কোহলাৰ আছিল এজন গেষ্টালবাদী আছিল গেষ্টাল স্কুলছ অফ সাইকোলজি টু কোনে কৰিছিল এটো হল অৰ্থেমাৰ আছিল ইয়াৰ কোহলাৰ আছিল চিম্পাঞ্জিৰ ওপৰত মানে যেটো পৰীক্ষা নিৰীক্ষা আছিল কোহলাৰে চিম্পাঞ্জিৰ ওপৰত পৰীক্ষা নিৰীক্ষা কৰিছিল আৰু স্কিনাৰে কাৰ লগত স্কিনাৰে কৰিছিল ইন্দুৰৰ ওপৰত আৰু থনৰাইকে কৰিছিল মেকুৰীৰ ওপৰত এইবাৰ আমি চাম আৰু যেটো আমাৰ পেভলভ আছিল পেভলভ কুকুৰৰ ওপৰত পৰীক্ষা নিৰীক্ষা চলাইছিল এবাৰ আমি চাম 2 নম্বৰ কোশ্চেন দ্য বিহেভিয়াৰ অফ অৰ্গানিজমছ এই কিতাপখনৰ লিখক হল অপচন নম্বৰ 1 স্কিনাৰ অপচন নম্বৰ বি হল অপচন নম্বৰ সি পেভলভ আৰু অপচন নম্বৰ ডি আছে থনৰাইক ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ এনসাৰটো হ'ব শুদ্ধ এনসাৰটো হ'ব অপচন নম্বৰ এ যত কি আছে স্কিনাৰে লিখিছিল দ্য বিহেভিয়াৰ অফ অৰ্গানিজম এবাৰ আমি চাম নেক্সট 3 নম্বৰ কোশ্চেনটোত আছে শুদ্ধ আচৰণ প্ৰশিক্ষণৰ বাবে নিম্নলিখিত কোনটো আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ অপচন এ উপহাৰ দিয়া অপচন বি শাস্তি প্ৰদান কৰা অপচন সি পুৰস্কৃত কৰা অপচন ডি শুদ্ধ আচৰণ উপস্থাপন কৰা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব শুদ্ধ আচৰণৰ প্ৰশিক্ষণৰ বাবে নিম্নলিখিত প্ৰশিক্ষণৰ কথা কোৱাৰ লগে লগে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পুৰস্কৃত কৰা অপচন নম্বৰ সি এবাৰ ডি নম্বৰ প্ৰশ্নটো চাম ডি নম্বৰ প্ৰশ্নটোত আছে সঞ্চালনজনিত সমস্যাত ভোগা শিশু এটিৰ শিকন অক্ষমতা হল অপচন নম্বৰ এ ডিসগ্ৰাফিয়া অপচন বি ডিসপ্ৰেক্সিয়া অপচন সি ডিসক্যালকুলিয়া এণ্ড অপচন ডি ডিসলেক্সিয়া ফ্ৰেণ্ডছ মই তিনি চাৰিটাৰ কথা কৈছো ডিসগ্ৰাফিয়াটো হল যেটো লিখন অক্ষমতা যেটো আছে লৰা ছোৱালী হেতু ডিসগ্ৰাফিয়া বুলি কয় ডিসপ্ৰেক্সিয়াটো হল অংগ সঞ্চালনজনিত সমস্যা এটো ডিসপ্ৰেক্সিয়াটো আৰু ডিসক্যালকুলিয়া হল যেটো গাণিতিক সমস্যাবিলাক সমাধান কৰিব নোৱাৰা যেটো অক্ষমতা হেতু আৰু ডিসলেক্সিয়াটো হল পঠন অক্ষমতা গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি শুদ্ধ উত্তৰ হ'ব এবাৰ আমি নেক্সট প্ৰশ্নটো চাম 5 নম্বৰ প্ৰশ্ন শিশু এটিৰ শিকন ফলপ্ৰসূ কৰিবলৈ এজন শিক্ষকে নিম্নলিখিত কোনটো কৌশল শিকনত ব্যৱহাৰ নকৰে ইয়াৰ অপচন নম্বৰ এ আছে অনিৰ্দিষ্টৰ পৰা সুনিৰ্দিষ্টলৈ অপচন নম্বৰ বি আছে সমূহৰ পৰা অংশলৈ অপচন সি আছে বিশেষৰ পৰা সাধাৰণলৈ আৰু অপচন ডি আছে মুহূৰ্তৰ পৰা বিমূৰ্তলৈ ইয়াৰ চাৰিটাই ব্যৱহাৰ কৰে গতিকে এটো কোনোটোৱে ব্যৱহাৰ নকৰা বুলি নহয় ইয়াৰ চাৰিটাই ব্যৱহাৰ কৰে গতিকে এইটো কোশ্চেনৰ কোনো ধৰণৰ আনসাৰ নাই যেটো কোশ্চেনৰ আনসাৰ আমি 9 দিব লাগে অৰ্থাৎ সকলোৱে এইটো কোশ্চেন মনত মাৰ্ক পাই যাব এবাৰ 6 নম্বৰত যেটো প্ৰশ্ন আছে ইন্দ্ৰিয় প্ৰশিক্ষণৰ শিক্ষা পদ্ধতিৰ লগত জড়িত অপচন এ কিন্ডাৰগাৰ্টেন অপচন বি মন্টেসরি অপচন সি প্ৰজেক্ট পদ্ধতি আৰু অপচন ডি ডেল্টন পদ্ধতি 6 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি যত আছে মন্টেসরিয়ে ইন্দ্ৰিয় প্ৰশিক্ষণ শিক্ষা পদ্ধতিৰ লগত জড়িত মন্টেসরি নেক্সট প্ৰশ্নটো আছে 7 নম্বৰ প্ৰশ্নটো হল আগ্ৰহ মনোযোগৰ সুপ্ত অৱস্থা আৰু মনোযোগ আগ্ৰহৰ সক্ৰিয় অৱস্থা উক্তিটো কাৰ অপচন নম্বৰ এ ম্যাকডোগালাৰৰ অপচন বি পেভলভৰ অপচন সি স্ট্ৰং অপচন ডি আছে স্টনি হলৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ যত আছে ম্যাকডোগালাৰে
এইটো ষ্টেটমেণ্ট দিছিল, য'ত আছে আগ্ৰহ মনোযোগৰ সুপ্ত অৱস্থা আৰু মনোযোগ আগ্ৰহৰ সক্ৰিয় অৱস্থা বুলি তেখেতে কৈছিল। এবাৰ আমি চাম 8 নম্বৰ প্ৰশ্নটো। চাইকি শব্দৰ অৰ্থ হ'ল অপশ্যন নম্বৰ এ মন, অপশ্যন নম্বৰ বি বিজ্ঞান, অপশ্যন চি আত্মায়ন, অপশ্যন ডি সচেতনতা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 8 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ব আত্মা। চাইকি শব্দৰ অৰ্থ হ'ল আত্মা। 9 নম্বৰ প্ৰশ্নটো চাম আমি। 9 নম্বৰ প্ৰশ্নটোত আছে প্ৰতিকাৰমূলক শিক্ষাৰ উদ্দেশ্য হ'ল অপশ্যন নম্বৰ এ শিকন দুৰ্বলৰ দিশসমূহ প্ৰতিকাৰ কৰা, অপশ্যন নম্বৰ বি শিকাৰৰ দুৰ্বলতাসমূহ আঁতৰ কৰা, এণ্ড অপশ্যন নম্বৰ ডি এ এণ্ড বি দুয়োটা, এণ্ড অপশ্যন নম্বৰ চি আছে এ এণ্ড ডি বি, এণ্ড অপশ্যন নম্বৰ ডি আছে ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, অৰ্থাৎ ওপৰৰ দুয়োটা অপশ্যনে কি আছে কাৰেক্ট আছে। এবাৰ আমি চাম 10 নম্বৰ প্ৰশ্ন। 10 নম্বৰ প্ৰশ্নটোত আছে শিক্ষকতা হৈছে এক ত্ৰিপদী য'ত জড়িত হৈ থাকে, অপশ্যন নম্বৰ এ শিক্ষক ছাত্ৰ আৰু বিদ্যালয়, অপশ্যন বি আছে ছাত্ৰ শিক্ষক আৰু বিষয়বস্তু, অপশ্যন চি আছে ছাত্ৰ শিক্ষক আৰু অভিভাৱক, এণ্ড অপশ্যন ডি আছে ওপৰৰ আটাইকেইটা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি ছাত্ৰ শিক্ষক আৰু বিষয়বস্তু। শিক্ষকতা হৈছে এক ত্ৰিপদী য'ত জড়িত হৈ থাকে ছাত্ৰ শিক্ষক আৰু বিষয়বস্তুটো। অপশ্যন 11 নম্বৰ প্ৰশ্নত আছে নিম্নলিখিত কোনটো থৰ্ণডাইকৰ শিকনৰ মুখ্য সূত্ৰ নহয়। আমি জানো থৰ্ণডাইকে 8টা সূত্ৰ মানে দিছিল, তাৰে 3টা আছিল মুখ্য সূত্ৰ আৰু 5টা আছিল গৌণ সূত্ৰ। ইয়াৰ কোনটো মুখ্য সূত্ৰ নহয় বুলি সুধিছে। অপশ্যন নম্বৰ এ আছে বহুমুখী প্ৰতিক্ৰিয়াৰ সূত্ৰ মাল্টিপল ৰেছপন্স বুলি, প্ৰস্তুতিৰ সূত্ৰত লছ অফ ৰেডিনেছ, অপশ্যন নম্বৰ চি আছে অনুশীলনৰ সূত্ৰ যিটো লছ অফ এক্সাৰচাইজ, এণ্ড অপশ্যন নম্বৰ ডি আছে ফলাফলৰ সূত্ৰ লছ অফ ইফেক্ট। ইয়াৰ লছ অফ ৰেডিনেছ, লছ অফ ইফেক্ট এণ্ড লছ অফ এক্সাৰচাইজ এই 3টা হ'ল মুখ্য সূত্ৰ, কিন্তু মাল্টিপল ৰেছপন্স যিটো আছে অৰ্থাৎ বহুমুখী প্ৰতিক্ৰিয়াৰ সূত্ৰটো কি নহয় থৰ্ণডাইকৰ শিকনৰ মুখ্য সূত্ৰ নহয়। এবাৰ আমি 12 নম্বৰ প্ৰশ্নটো চাম। নিম্ন উল্লেখিত কোনটো পদ্ধতিৰ দ্বাৰা উন্নত বুদ্ধিসম্পন্ন শিশুক চিনাক্ত কৰা নহয়। অপশ্যন নম্বৰ এ আছে শ্ৰেণী কক্ষত পৰ্যবেক্ষণ, অপশ্যন নম্বৰ বি আছে কৃতিত্ব অভিক্ষা, অপশ্যন নম্বৰ চি আছে IQ পৰিমাপক অভিক্ষা, অপশ্যন নম্বৰ ডি আছে ওপৰৰ আটাইকেইটা। 12 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ শ্ৰেণীকক্ষত পৰ্যবেক্ষণ কৰিয়ে আমি উন্নত বুদ্ধিসম্পন্ন শিশুক চিনাক্ত কৰিব নোৱাৰি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ এ। এবাৰ আমি 13 নম্বৰ প্ৰশ্নটো চাম। 13 নম্বৰ প্ৰশ্নটোত কি কৈছে আমাৰ 13 নম্বৰ প্ৰশ্নটোত আছে শিক্ষকে শিকন বিষয়বস্তুসমূহ এনেকৈ উপস্থাপন কৰিব লাগে যাতে শিক্ষাৰ্থীয়ে সন্তুষ্টি লাভ কৰে। এই ধাৰণাটোৰ নিৰ্ভৰশীল। অপশ্যন নম্বৰ এ ফলাফলৰ সূত্ৰৰ ওপৰত, অপশ্যন নম্বৰ বি প্ৰস্তুতিৰ সূত্ৰৰ ওপৰত, অপশ্যন নম্বৰ চি উপমানৰ সূত্ৰৰ ওপৰত, অপশ্যন নম্বৰ ডি মানসিক অৱস্থাৰ ওপৰত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, অৰ্থাৎ ফলাফলৰ সূত্ৰৰ ওপৰত নিৰ্ধাৰিত হ'ব লাগে যে শিক্ষকে শিকন বিষয়বস্তুসমূহ এনেকৈ উপস্থাপন কৰিব লাগে যাতে শিক্ষাৰ্থীয়ে সন্তুষ্টি লাভ কৰে। এই ধাৰণাটো নিৰ্ভৰ কৰে ফলাফলৰ সূত্ৰৰ ওপৰত। এইবাৰ আমি চাম অচিয়ান তথ্যটো হ'ল অপশ্যন নম্বৰ এ থিওৰি অফ পাৰচেপশ্যন অৰ্থাৎ প্ৰত্যাখ্যানৰ তথ্য, অপশ্যন নম্বৰ বি আছে ব্যক্তিত্বৰ তথ্য, অপশ্যন নম্বৰ চি আছে যিটো বুদ্ধিৰ তথ্য, এণ্ড অপশ্যন নম্বৰ ডি আছে ওপৰৰ আটাইকেইটা। থিওৰি অফ অচিয়ান যিটো আছে 14 নম্বৰ এইটো ব্যক্তিত্বৰ তথ্য বুলি দেখা যায়, কিন্তু থিওৰি অফ পাৰচেপশ্যনো হ'ব আৰু বুদ্ধিৰ তত্ত্বটো হ'ব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ ডি। এইবাৰ আমি চাম 15 নম্বৰ প্ৰশ্ন। 15 নম্বৰ প্ৰশ্নত আছে য'ত আছে এজন শিক্ষাৰ্থী যদি শিক্ষকৰ দ্বাৰা তিৰস্কৃত হয় তেওঁ সহপাঠীক আক্ৰমণ কৰিব পাৰে। বাক্যশাৰী এটিৰ উদাহৰণ হ'ল প্ৰত্যাবৃত্তিৰ, অপশ্যন নম্বৰ বি আছে দিবা স্বপ্নৰ, অপশ্যন নম্বৰ চি আছে যুক্তিকৰণৰ, অপশ্যন নম্বৰ ডি আছে সংৰক্ষণৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 15 নম্বৰ শুদ্ধ উত্তৰটো হ'ব প্ৰত্যাবৃত্তিৰ সূত্ৰ। 16 নম্বৰ প্ৰশ্ন আছে এজন শিক্ষাৰ্থীয়ে যিমান প্ৰশ্নৰ উত্তৰ কৰে শিক্ষকে সিমান বাৰ প্ৰশংসা কৰে। ইয়াত প্ৰশ্ন আৰু প্ৰশংসা হ'ল যিমান প্ৰশ্নৰ উত্তৰ কৰে ইয়াত আৰু কি আছে সিমান বাৰ প্ৰশংসা কৰে। এইটো হ'ব অপশ্যন নম্বৰ এ আছে প্ৰেৰণা আৰু আৱেগ, অপশ্যন নম্বৰ বি আছে উদ্দীপক আৰু প্ৰতিক্ৰিয়া, আৰু অপশ্যন নম্বৰ চি আছে অপাৰেণ্ট এণ্ড প্ৰতিপুষ্টি, এণ্ড অপশ্যন নম্বৰ ডি আছে প্ৰতিক্ৰিয়া এণ্ড প্ৰতিপুষ্টি। 16 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপাৰেণ্ট, মানে যিমান শিক্ষাৰ্থীয়ে যিমান প্ৰশ্নৰ উত্তৰ কৰে শিক্ষকে সিমান বাৰ প্ৰশংসা কৰে। এইটো প্ৰতিক্ৰিয়া আৰু প্ৰতিপুষ্টি হ'ব। ষ্টুডেণ্টে প্ৰতিক্ৰিয়া কৰে আৰু শিক্ষকে তাৰ মানে ষ্টিমুলাছ শিক্ষকে এটা প্ৰশ্ন যিটো ষ্টিমুলাছ হয় উদ্দীপক হয়, উদ্দীপকটোৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ষ্টুডেণ্টে আৰু তাৰ প্ৰতিপুষ্টি প্ৰদান কৰে কোনে শিক্ষকে। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি হ'ব। এইবাৰ 17 নম্বৰ প্ৰশ্নটো চাম। 17 নম্বৰ প্ৰশ্নটোত আছে আমাৰ 16PF অভিক্ষাটোৰ ভিত্তি কৰে। অপশ্যন নম্বৰ এ আইচেনকৰ তথ্য
অপশন নাম্বার বি ক্যাটলের তত্ত্বায়ন, অপশন নাম্বার ডি আলফোর্টের তত্ত্বায়ন, অপশন নাম্বার সি আলফোর্টের তত্ত্বায়ন, অপশন নাম্বার ডি উপরে আটা কেটে। সো ইয়ার শুদ্ধ উত্তরটো হবে অপশন নাম্বার বি, যত আছে ক্যাটলের তথ্যের উপরত ভিত্তি করে। এবার 18 নাম্বার প্রশ্ন আছে, বুদ্ধির সাধারণ উপাদান আর বিশেষ উপাদানের কথা কৈছিল আর্নেস্ট ক্যাটল, স্পেয়ারম্যান, থার্নডাইক, থার্স্টেন। সো ইয়ার শুদ্ধ উত্তরটো হবে অপশন নাম্বার বি, স্পেয়ারম্যানে কি করেছিল আমার বুদ্ধির যেটো স্পেসিফিক আৰু এটা আছিল মানে জেনেৰেল যেটো আছিল দুটাত ভাগ উপাদানত ভাগ কৰিছিল, বিশেষ আৰু সাধাৰণ উপাদানত যেটো ভাগ কৰিছিল এটো কোনে কৰিছিল, স্পেয়াৰম্যানে কৰিছিল। 18 নম্বৰ প্ৰশ্ন উত্তৰটো অপশন নাম্বার বি হ'ব। এবার আমি চাম 19 নাম্বার প্রশ্ন, য'ত দিয়া আছে শিক্ষাৰ্থীয়ে সিহঁতৰ নিজৰ ভুলৰ পৰা শিকে। এই বাক্যটো কোনটো শিক্ষণ তত্ত্বৰ ওপৰত নিৰ্ভৰশীল? অপশন নাম্বার এ যান্ত্রিক অনুবন্ধন, অপশন নাম্বার বি অন্তর্দৃষ্টিমূলক অনুবন্ধন, অপশন নাম্বার সি প্রচেষ্টা আর ভুলৰ তথ্য আসন, অপশন নাম্বার ডি উপৰৰ কোনোটোৱেই নহয়। সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন নাম্বার সি, য'ত আছে প্রচেষ্টা আৰু ভুলৰ তথ্য। এবার 20 নাম্বার প্রশ্নটো আমি চাম। সো 20 নাম্বার প্রশ্ন, সো 20 নাম্বার প্রশ্নটো আছে ম্যাচুরেশন শব্দটো সর্বপ্রথমে কোনে শিশু মনোবিজ্ঞানত ব্যৱহাৰ কৰে? অপশন নাম্বার এ ম্যাকডুগালে, অপশন নাম্বার বি ওয়াটসনে, অপশন নাম্বার সি আর্নেস্ট গেসেল এন্ড অপশন নাম্বার ডি কি আছে গ্যালটন। সো ইয়ার শুদ্ধ উত্তরটো হ'ব অপশন নাম্বার সি, আর্নেস্ট গেসেলে ম্যাচুরেশন শব্দটো প্রথমবারের বাবে শিশু মনোবিজ্ঞানীত ব্যৱহাৰ কৰে। এবার 21 নাম্বার প্রশ্নটো আমি চাম। 21 নাম্বার প্রশ্নটোত আছে, শিশুৱে তাৰ খেলৰ সামগ্ৰীৰ লগতে চাৰিওফালে থকা সকলো বস্তুকে জীৱিত বুলি ভাবে। শিশুৰ এই মানসিক বৈশিষ্ট্যক ড্যাশ বুলি কোৱা হয়? অপশন নাম্বার এ অস্তিত্ববাদ, অপশন নাম্বার বি নিয়মিতবাদ, অপশন নাম্বার সি সর্বপ্রাণবাদ এন্ড অপশন নাম্বার ডি সংৰক্ষণবাদ। সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব, যিহেতু শিশুৱে তাৰ খেলৰ সামগ্ৰীৰ লগতে চাৰিওফালে থকা সকলো বস্তুকে জীৱিত বুলি ভাবে, এইটো সৰ্বপ্ৰাণবাদ হ'ব, যাক আমি কি কওঁ এনিমিজম বুলি কোৱা হয়। তো পিয়াজেটে কৈছিল। এবার আমি চাম 22 নাম্বার প্রশ্ন। 22 নাম্বারত প্রশ্ন আছে, নিম্নোক্ত কোনটো বিকাশৰ নীতি নহয়? 22 নাম্বার প্রশ্ন। অপশন নাম্বার এ বিকাশ হল ধারাবাহিক প্রক্রিয়া, অপশন নাম্বার বি হল বিকাশ হল পরিমাণযোগ্য, অপশন নাম্বার সি হল বিকাশ জীবনব্যাপী চলা প্রক্রিয়া, অপশন নাম্বার সি আৰু সি আহিছে, এইটো ডি হ'ব লাষ্টটো। সো বিকাশ বংশগতি আৰু পৰিৱেশৰ ওপৰত নিৰ্ভৰশীল। সো ইয়াত কোনটো নহয় বিকাশৰ নীতি নহয়? অপশন নাম্বার বি, যেটো বিকাশৰ কোনো ধৰণৰ নীতি নহয়। বিকাশ হল পৰিমাণযোগ্য। বিকাশ কেৱল পৰিমাণযোগ্যই নহয়, এইটো মানে আমি মেজাৰেবল হয়, এণ্ড কোৱালিটি এণ্ড কোৱান্টিটি দুয়োটাই হয়, গতিকে এইটো আমি সিঙ্গেলি এইটো ক'ব নোৱাৰোঁ। সো এবার আমি চাওঁ 23 নাম্বার প্রশ্ন, বাইগটস্কির মতে সংজ্ঞানাত্মক অর্থাৎ কগনিটিভ বিকাশ হল সকলো সংস্কৃতিতেই সার্বজনীন। অপশন নাম্বার বি হল পরিবেশের দ্বারা প্রভাবিত নহয়, অপশন নাম্বার সি হল সংস্কৃতি অনুসৰি পৰিৱৰ্তিত হয়, অপশন নাম্বার ডি হল জৈৱিক কাৰকৰ ওপৰত নিৰ্ভৰশীল। বাইগটস্কিয়ে কি কৰিছিল, সোশিও কালচারাল থিওরি দিছিল, অর্থাৎ বাইগটস্কির মতে সকলো সংস্কৃতিতে সার্বজনীন বুলি কথা যেটো আছে, এইটো নহয়, সকলো সংস্কৃতিতে সার্বজনীন নহয়, এইটো কি হ'ব সংস্কৃতি অনুযায়ী কি হ'ব, এইটো আমাৰ পৰিৱৰ্তিত হ'ব। শুদ্ধ উত্তৰটো কি হ'ল আমাৰ অপশন নাম্বার সি। এবার 24 নাম্বার প্রশ্নটো আমি চাম। 24 নাম্বার প্রশ্নটোত আছে, যদি এজন শিশুৰ মানসিক বয়স 5 বছৰ আৰু দৈহিক বয়স 4 হয়, তেন্তে তাৰ বুদ্ধাংক হ'ব। সো ইয়াৰ অপশন নাম্বার ই আছে 100, অপশন বি আছে য'ত আছে 130 এণ্ড 110 এণ্ড 125। সো ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব, সো আমি জানো আই কিউ ইকুৱেল টু আছিল এম এ বাই চি এ ইনটু 100 আছিল। যদি আমি সেই হিচাপত যদি বহাই দিওঁ, তেনেহ'লে আমি ডাইৰেক্ট এনসাৰটো পাই যাম। সো এম এ হ'ল যিটো মানে মেণ্টেল এজ হ'ল 5 ডিভাইডেড বাই 4 ইনটু কি আছিল আমাৰ 100 আছিল। সো 100ক যদি আমি এইটো দি কাটি দিওঁ, তেনেহ'লে কিমান পাম, এইটো আমি ডাইৰেক্ট 25 পাই যাম। 25 ইনটু 5 ইনটু 25 পালোঁ। সো 5 ইনটু 25 মিনছ 125। সো আই কিউ কিমান হ'ব 125, অর্থাৎ অপশন নাম্বার ডিটো কি হ'ব আমাৰ রাইট হ'ব। সো এবার আমি চাম 25 নাম্বার প্রশ্ন, য'ত আছে নিম্নলিখিত কোনটো সৃজনশীলতার উপাদান নহয়? অপশন নাম্বার এ মৌলিকত্ব, অপশন নাম্বার বি সাবলীলতা, অপশন নাম্বার সি নমনীয়তা, অপশন নাম্বার ডি এটাও নহয়। সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 25 নম্বৰৰ এটাও নহয় যেটো আছে, এইটো হ'ব, কিন্তু বাকি তিনিটাই কি হয় সৃজনশীলতাৰ উপাদান হয়। এবার আমি চাম 26 নাম্বার প্রশ্ন, উচ্চ বুদ্ধি সম্পন্ন ক্ষেত্ৰত 3 ৰিংছ কনসেপশনৰ প্ৰৱৰ্তক হল? অপশন নাম্বার এ থৰ্নডাইক, অপশন নাম্বার
বি আছে জেছপ ৰেঞ্জুলি, অপশ্যন নম্বৰ চি আছে ষ্টাৰ্ণবাৰ্গ এণ্ড অপশ্যন নম্বৰ ডি আছে গিলফ্ৰিড। চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 26 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ব জেছপ ৰেঞ্জুলি। থ্ৰী ৰিং পাৰচেপশ্যনটো জেছপ ৰেঞ্জুলি দিছিল। চ' মানে চাবলৈ গ'লে এই তিনিজনে তিনিটাকৈ তথ্য দিছিল। থৰ্নৰাইকেও তিনিটা বুদ্ধিৰ তথ্য দিছিল, জেছপ ৰেঞ্জুলিও দিছিল, ষ্টাৰ্ণবাৰ্গেও তিনিটাই দিছিল আৰু গিলফাৰ্ডেও তিনিটা দিছিল। চ' অলপ কনফিউশ্যন হয়, কিন্তু থ্ৰী ৰিং পাৰচেপশ্যন যিটো আছে সেইটো জেছপ ৰেঞ্জুলিয়ে দিছিল। এবাৰ আমি 27 নম্বৰ প্ৰশ্নটো চাওঁ। শিক্ষাৰ্থীক গৃহকাৰ্য কৰিবলৈ দিয়াৰ এটি সুবিধা হ'ল অপশ্যন নম্বৰ এ শিক্ষাৰ্থীৰ আত্ম অধ্যয়নৰ অভ্যাস গঢ়ি তোলাত সহায় কৰে, অপশ্যন নম্বৰ বি শিক্ষাৰ্থীৰ শৈক্ষিক উন্নতিৰ বুজ ল'ব পাৰি, অপশ্যন নম্বৰ চি শিক্ষাৰ্থীৰ ঘৰত শৈক্ষিক পৰিৱেশ সৃষ্টি কৰাব পাৰি। চ' 27 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ ডি ওপৰৰ আটাইকেইটা য'ত আছে, অৰ্থাৎ ওপৰত তিনিটা অপশ্যনে কি আছে শুদ্ধ আছে। এবাৰ 28 নম্বৰ প্ৰশ্নটো চাম আমি। সামগ্ৰিক মূল্যায়নৰ আহিলা হ'ল সামগ্ৰিক মূল্যায়নৰ আহিলা মই একেলগে কৰি দিছোঁ। চ' সামগ্ৰিক মূল্যায়নৰ আহিলা হ'ল এটা নিৰ্দিষ্ট কৰ্ম আৰু প্ৰকল্প, অপশ্যন নম্বৰ বি আছে বাৰ্তালাপ আৰু দলীয় কৰ্ম, অপশ্যন নম্বৰ চি আছে মৌখিক প্ৰশ্ন আৰু কুইজ, চ' অপশ্যন নম্বৰ ডি আছে ওপৰৰ আটাইকেইটা। চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ওপৰৰ আটাইকেইটা, অৰ্থাৎ চবখিনিয়ে হ'ল আমাৰ সামগ্ৰিক মূল্যায়নৰ আহিলা। এইবাৰ 29 নম্বৰ প্ৰশ্ন। কোনজন শিক্ষাবিদে শিশুৰ আত্মশিক্ষণৰ সহযোগিতা আৰু কামৰ মাজত শিক্ষাত গুৰুত্ব দিছিল, অপশ্যন নম্বৰ এ মহাত্মা গান্ধী, অপশ্যন নম্বৰ বি ৰবীন্দ্ৰনাথ ঠাকুৰ, অপশ্যন নম্বৰ চি জন ডিউ এণ্ড অপশ্যন নম্বৰ ডি ৰুছো। চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 29 নম্বৰ প্ৰশ্ন মহাত্মা গান্ধীয়ে মানে কি কৰিছিল শিশুৰ আত্মশিক্ষণ সহযোগিতা আৰু কামৰ মাজৰ শিক্ষাত গুৰুত্ব প্ৰদান কৰিছিল। লাষ্ট প্ৰশ্নটো চাম আমি 30 নম্বৰ প্ৰশ্নটো, য'ত আছে ডেছৰ মতে দেশৰ লক্ষ্যপথ শ্ৰেণীকোঠাত নিৰ্ধাৰিত হয়, অপশ্যন নম্বৰ এ ৰাষ্ট্ৰীয় শিক্ষানীতি, অপশ্যন নম্বৰ বি NCERTৰ মতে, অপশ্যন নম্বৰ চি কোঠাৰী আয়োগ 1986 এণ্ড অপশ্যন নম্বৰ ডি কোঠাৰী আয়োগ 1964-66। চ' ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি কোঠাৰী আয়োগ 1964 এণ্ড 66। চ' বন্ধুসকল আজিৰ এই 30টা পেডাগজি যিটো আছে পেডাগজিৰ কুৱেশ্যনখিনি চাই আপোনালোকে নিশ্চয় ভাল পাইছে। আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ বন্ধুসকল।